জাতত ব্ৰাহ্মণ মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মানুহ হিচাপে আমি জীয়াব লাগে। এই ছিঙি দিলোঁ দেই, জয় জুবিন দা। আজিৰ পৰা আৰু নিপিন্ধো আৰু মানুহ মানুহ হৈ জীয়াই থাকক। আজিৰ পৰা হিন্দু মুছলিম বাদ দি মানুহ মানুহ হৈ জীয়াই থাকক। এইফালে ডাষ্টবিনত পেলাই দিব। সমূহ ৰাজ্যলৈ এইটো অনুৰোধ, মানুহ মানুহ হওক, জাতি ধৰ্ম বাদ দিয়ক। কোন ছিঙি দিলে? আপোনাৰ নামটো? চান ভাগৱতী, SUN। হয়, তাৰমানে ধৰক আজি কেইবছৰমানৰ পৰা দেখি আছোঁ ছ'চিয়েল মিডিয়াত, তাৰমানে আমাৰ এনেকুৱা হৈ গৈছে হিন্দু মুছলিম কিবা কিবি জাত পাত, আৰু হিন্দু ধৰ্মৰ মাজতে এসোপা জাত, গম পাইছে? আপুনি যদি ক্ষুদ্ৰ হয়, মই আপোনাৰ হাতেদি নাখাওঁ। মোৰ এই মানে হাজাৰটা নীতি নিয়ম, ইমান বহলে ক'ব নাযাওঁ। সেইকাৰণে জুবিনদাৰ ইয়াতে আহি আজি শেষ কৰি দিলোঁ চবখিনি। মোৰ ল'ৰাকো আজিৰ পৰা, মানে মোৰ ল'ৰা এটা আছে 6 বছৰীয়া, তাকো মই কোনোদিনা লগুণ নিপিন্ধাওঁ। আজি ছিঙি পেলাই দিলোঁ। মই সকলোকে আহ্বান জনাওঁ, মানুহ হ'বলৈ শিকক। প্ৰথম মানুহ হোৱাটো মানৱতা সকলোতকৈ ডাঙৰ ধৰ্ম, এইটো হ'বলৈ শিকক।